বন্ধু বান্ধৱীসকল আপোনাৰ ইউটিউব চেনেলটো আপুনি কিদৰে ভেৰিফাই কৰি ল'ব পাৰিব আৰু লগতে ইউটিউব চেনেলটো ভেৰিফাই কৰিলে আপুনি কি সুবিধা লাভ কৰিব এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোতে আমি আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব আৰু যদি আপুনি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ'সমূহ আপুনি আগলৈকৈ পাই থাকে। তো বন্ধু বান্ধৱীসকল বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আপুনি যদি আপোনাৰ চেনেলটো ভেৰিফাই কৰি লয় তেতিয়া আপোনাৰ প্ৰথম সুবিধাটো হৈছে আপুনি আপোনাৰ চেনেলটোত 15 মিনিটতকৈ বেছি দীঘল ভিডিঅ' আপোনালোকে আপলোড কৰিব পাৰিব। চেনেলটো ভেৰিফাই কৰা দ্বিতীয়টো সুবিধা হৈছে আপোনাৰ ভিডিঅ'ছবিলাকত আপুনি কাষ্টম থাম্বনেইল আপুনি এড কৰিব পাৰিব। ইয়াৰ তৃতীয়টো সুবিধা হৈছে আপুনি আপোনাৰ চেনেলটোত লাইভ ষ্ট্ৰীমিং আপুনি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল বেছি দেৰি নকৰি আপোনালোকে আপোনাৰ চেনেলটো কিদৰে ভেৰিফাই কৰি ল'ব পাৰিব তাৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখাই দিছোঁ। তো বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰথমতে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈ আপোনালোকে 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ পৰা ডেস্কটপ ছাইট কৰি ল'ব। তো ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত আপুনি সাৰ্চ বাৰত youtube.com বুলি আপোনালোকে টাইপ কৰি পেলাই আপোনালোকে সাৰ্চ কৰি দিব। আপোনালোকে youtube.com বুলি যেতিয়া আপুনি টাইপ কৰি পেলাই সাৰ্চ কৰি দিব, সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকে ৰাইট চাইডে ওপৰত আপোনাৰ চেনেলৰ যিটো লগো আপুনি সেই লগোটো দেখিবলৈ পাব। আপুনি সেই আপোনাৰ চেনেলৰ লগোটোৰ ওপৰত আপুনি ক্লিক কৰিব। চেনেলৰ লগোটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি তলফালে আপোনাৰ ছেটিংছ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ছেটিংছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপুনি অলপ জুম ইন কৰিব। জুম ইন কৰি পেলাই আপুনি আপোনাৰ চেনেলৰ নেমটোৰ তলতে আপুনি যিটো চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ আপুনি যিটো অপশ্যন দেখিবলৈ পাইছে আপুনি সেই অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰি দিব। সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপুনি অলপ জুম ইন কৰিব। জুম ইন কৰিলে আপুনি এই এনেবলৰ তলতে আপুনি যিটো ইলিজিবল অপশ্যন পাইছে আপুনি সেই ইলিজিবল অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰি দিব। ইলিজিবল অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপুনি ইয়াত যিটো ভেৰিফাই ফোন নাম্বাৰ আপুনি যিটো অপশ্যন দেখিবলৈ পাইছে আপুনি সেই ভেৰিফাই ফোন নাম্বাৰ অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰিব। ভেৰিফাই ফোন নাম্বাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপুনি ইয়াত টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰিব। টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড অপশ্যনটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ ফোন নাম্বাৰটো টাইপ কৰিব লাগিব। তো মই মোৰ ফোন নাম্বাৰটো টাইপ কৰি লৈছোঁ। ফোন নাম্বাৰটো টাইপ কৰি লোৱাৰ পিছত আপুনি তাৰ তলতে যিটো গেট কোড আপুনি অপশ্যন দেখিবলৈ পাইছে আপুনি সেই গেট কোড অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰি দিব। গেট কোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফোন নাম্বাৰটোত এটা OTP কোড আহিব। আপুনি সেই OTP কোডটো এই এণ্টাৰ 6 ডিজিট ভেৰিফিকেশ্যন কোড অপশ্যনটোত আপুনি আপোনাৰ OTP কোডটো আপুনি ইয়াত বহাই দিব। তো আপুনি OTP কোডটো বহাই দিয়াৰ পিছত আপুনি ছাবমিট অপশ্যনত আপুনি ক্লিক কৰি দিব। OTP কোডটো বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। কংগ্ৰেচুলেশ্যন ইয়ৰ ফোন নাম্বাৰ হেজ নাও বিন ভেৰিফাইড। বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ভেৰিফাই হৈ গৈছে। তো আপুনিও এনেদৰে আপোনাৰ চেনেলটো আপুনি ভেৰিফাই কৰি ল'ব পাৰিব। তো আপোনাৰ চেনেলটো আপুনি ভেৰিফাই কৰি ল'লে কি সুবিধা লাভ কৰিব সেইখিনি মই ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক কৈছোঁৱে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও ভাল পালে তেতিয়া লাইক এটা কৰি থৈ যাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ।